এতিয়াইতো গধূলি হৈ গ'ল, কোনো নাহিল। মানুহটো বাদে দি গৰু এটাৰো শব্দ শুনা নাই। এটা কাম কৰোঁ দে, বেলেগক আশা কৰি থকাতকৈ নিজে চেষ্টা কৰোঁ। কি কৰিবি? আমি এজনৰ ওপৰত এজন উঠিলে ওপৰত যাব পাৰোঁ কিজানি। চেষ্টা কৰিব পাৰি। এইটো 50 ফুট দুৱা কোৱা হয়। আমাৰ তিনিৰো হাইট মিলিও 10-12 ফুট হ'ব, আৰু 40 ফুট আমি কেনেকৈ যাম পাৰ হৈ? এই বুলিও চেষ্টা কৰা কি যায়। ইয়াত বহি কান্দি থকাতকৈ, বেলেগক আশা কৰি থকাতকৈ নিজে চেষ্টা কৰাই ভাল। দে তেনেহ'লে। টেংকি তই তলত থাকিবি, আমি দুয়ো তোৰ ওপৰত উঠিম, তই শকত নে? তহঁত দুজনী ওপৰত গুচি যায়, মোক অকলে এৰি থৈ যাবি মানে? তাকেইতো, আমি কোনোবা এজন বাহিৰত যাব পাৰিলে হ'ল, তেতিয়া পুলিচক মাতি সকলোকে বাচাম। এইটো বুজি নাপায়। দে থিয় হ। দে, কি কৰিব খুজিছা নাজানো আৰু। মই যাওঁ ৰ প্ৰথম। ভাইৰাছ। দে বৰ ওজন হৈছে। দে ভালকে ধৰিবি দে, নহ'লে মই পৰিম। দে ভাইৰাছ, আৰু কিমান ওপৰত আছে? এই আৰু বহুত আছে, আমি ঢুকি নাপাম। চোৱাচোন চেষ্টা কৰি। নাই নোৱাৰো, আৰু 30 ফুট মান আছে। ময়ো আৰু ওজন ৰাখিব নোৱাৰো। এই লচন নকৰিবি, পৰিম। পৰিলো। ঐ চাবা। ঐ দুখ পালি নেকি? ঐ দুখ নাপাম, ইমান ওপৰৰ পৰা পৰিছো। ভাইৰাছ, তই ঠিকে আছা না? মাৰিলি তই, এনেকৈও পেলোৱা নাই। মোৰ হাত পিছলি গৈছে, মই ৰাখিবই নোৱাৰিলো। চৰি। এতিয়া কি কৰিবি ভাইৰাছ? এইটো প্লেনটো ছাকচেছ নহ'ল। ভাবা, কিবা বেলেগ ভাবা। আমি ভাবিব লাগিব, এটা ভাবিব নোৱাৰা। মই আহিছিলো নেকি ইয়াতে, তহঁতে আনিছা, এতিয়া তহঁতে মোক বাহিৰত নিব লাগিব। হয় নেকি? মা দেউতা কোনোবা বাচাবা। ভগৱান বচাওক আমাক। ঐ ভীমৰাজ, এইটো ৰাস্তাৰে গ'লে পামনে? চিধা যাই থাকিলে হ'ল। বলক, আমি পানী লৈ আহিছোঁ। সিহঁতৰ পানী বিয়া লাগি আছে নে? ময়ো চুৰি লৈ আহিছোঁ। বাঘ চাঘ আহিলে মাৰিব লাগিব নে? চৰি দি বাঘক মাৰবহি। হ'ব, মই পিছত আছোঁ, ভয় কৰিব নালাগে। তুমি থকাইতো ভয় লাগি আছে। কি ক'লে? নাই। এইটোৱে কোৱাটো। ইয়াত দেখো কোনো নাই। সিহঁতে ইয়াতে আছে ক'ৰবাত, বিচৰা। ঐ ভোলা। ভাইৰাছ ক'ত আছা? টেংকি ভাত লৈ আহিছো, ক'ত আছা? বটলটো ইয়াতে থাকক। ঐ টেংকি, ভাইৰাছ। ভোলা। গছৰ পিছত সেইটো কি? এপাত চেণ্ডেল দেখোন। ঐ ভাইৰাছৰ মায়েক মেলেৰিয়া, এইপাত কাৰ চেণ্ডেল চিনি পা নেকি? চোৱাচোন। ক'ত? চাও, মোক চাব দিয়া। চেণ্ডেলযোৰ চিনি পাব লাগিছে। এই যে আমাৰ ভাইৰাছৰ চেণ্ডেল। হা? এইটো ভাইৰাছৰ চেণ্ডেল। পালো। মইতো বজাৰৰ পৰা আনি দিছিলো এইযোৰ চেণ্ডেল। 200 টকা লৈছিল। মানে এটা কথা কনফাৰ্ম হ'ল, সিহঁতে ইয়াত আহিছিল। নহয়, সিহঁত ইয়াত আছে। ভাইৰাছ, চেণ্ডেল পাত ইয়াতে থাকক দে। ভীমৰাজ, সিহঁতক বিচাৰা। কৰোণা দা বিচাৰি আছো। ভাইৰাছ, টেংকি তলত আছ নেকি? হেল্ল', ভোলা টেংকি তলত আছ নেকি? হেল্ল', তলত কোনোবা আছ নেকি? কোনোবা মাতা যেন লাগিছে দেখোন ওপৰৰ পৰা। ময়ো শুনিছো। আমি তলত আছো, আমাক সহায় কৰা। হেল্ল', আমি তলত আছো। তলত আমি ফাঁচি আছো, বাচোৱা আমাক। কোন আছো? কৰোণা দা, তলৰ পৰা শব্দ আহিছে, ইয়াত তলতে আছে কিজানি। আহক। গৈছো। টেংকি। ভাইৰাছ, টেনচন নলবি, আমি আহি গৈছো। আমি আছো ওপৰত, তোমালোকক আমি বচাম। টেংকি ভালে আছে না? একোতো হোৱা নাই? কি কৈছা? পানী বেয়া লাগিছে, পানী লাগে। আমি পানী আনিছো, দি আছো। দিয়া, পানী দিয়া। দিছো, ধৰিবা। দিয়া, পানী খাই লোৱা, আমি তোমালোকক বছৰ ব্যৱস্থা কৰি আছো। ভয় নকৰিবা, আমি আছো ইয়াত। পানী দিয়া। দিছো, ধৰিবা। ধৰা। এতিয়াই ভাল লাগিছে, আমি থকা বুলি ইয়াত যে কোনোবাই গম পাইছে। এতিয়া টেনচন নাই, মা দেউতা আহি গৈছে আমাক বচাব। তোমালোকে পানী খাই লোৱা, আমি তোমালোকক বছৰ ব্যৱস্থা কৰি আছো। দিয়ে পানী ময়ো খাওঁ। পানী পিয়াটো মৰিল দে। টেংকি, এইটো বটলৰ পৰা খা। মজা লাগিল হয়। বটল কেইটা ভালকে থৈ দি। এতিয়া জল্দি পুলিচ আহিব লাগে, আমাক বচাব লাগে। কি কৰিবা এতিয়া? আমিতো নিজে সিহঁতক বাহিৰত উলিয়াব নোৱাৰো, পুলিচকে মাতিব লাগিব। যি কৰে সোনকালে কৰা। নহ'লে মই নুমি যাওঁ নেকি? তুমি নুমি যায়, তুমিও ফাঁচি থাকিবা তাতে। পুলিচক ফোন কৰা। ভোলা, মই আহিছো দেই, মায়েৰক নকবি কিন্তু।
হেল্ল' পুলিচ ষ্টেচন মই ৰংমন গাঁৱৰ পৰা কৰোণা দাসে ক'লোঁ আমাৰ গাঁৱৰ কুঁৱা এটাত 3জন ল'ৰা পৰি গৈছে জল্দি জল্দি আহক সহায় লাগে নহ'লে বিপদত পৰিব আহক জল্দি জল্দি আমি ইয়াত আছোঁ কি ক'লে আহি আছে কিমান টাইম হ'ল পুলিচে আহি পোৱা নাই আহি আছে চোৱা আহিছে যি নোমোৱা গাড়ী লৈ আহিছে দেখোন যি ক'ত লাগিছে ইয়াতে ৰাখি দিয়া কোনে ফোন কৰিছিল ছাৰ মই ভালকে বুজাই কোৱা কি হৈছিল ছাৰ আমাৰ ল'ৰাকেইটা ইয়াত খেলিব আহিছিল খেলি থাকোঁতে নিশ্চয় তলত পৰি গৈছে কেনেকৈ পৰিল ছাৰ সিহঁত ওপৰক আনিলে গম পোৱা যাব সিহঁতে জানিব কেনেকৈ পৰিছে হয় নেকি ঐ লাল আৰু মোহন জখলা লৈ আহ ছাৰ নিছো ভাইৰাছত পুলিচ আহিছে টেনশ্যন নল'বা ঐ লাল ধৰিবি মোহন ধৰিছোঁ জল্দি আন এতিয়া পুলিচৰ কাম পুলিচক কৰিব দিয়া তোমালোক সকলো চাইড দিয়া ঐ ভীমৰাজ এইফালে মেলেৰিয়া তুমিও গৈছোঁ আপুনি চাইড দিয়ক ঐ লাল মোহন লাগি যায় কামত য়েছ ছাৰ ঐ তলত কোনি আছ আমি জখলা এৰি দিছোঁ ধৰিবি দে ঠেল ধৰিবি দে ধৰ দে চম্ভালকে হে কৃষ্ণ ভগৱান ভালকে বাচাবা আৰু পুলিচ আহিছে বোলে জখলা দি আছে জখলা দিছোঁ ধৰিবা জখলা আহি গ'ল এতিয়া এজনকৈ ওপৰত আহি যোৱা ছাৰ এটা কাম কৰ টেংকি তই আগে যা তই কৈছিলি না আমি তোক ইয়াত আনা বুলি আমি তোমাক আগে বচাম থেংক ইউ ভালকৈ যাবি তহঁতো আহিবি পিছফালে আহি যোৱা মোৰ হাতখন ধৰা এজন আহিল য়েছ আৰু এজন আহি যোৱা ভাইৰাছ তই যা মাৰে আৰু চিন্তা কৰি আছে নহয় তই যা নহয় মই লাষ্টত যাম তই প্ৰথম যা দে ওপৰত লগ পাম আহি যোৱা ধৰা মোক ধৰা দিয়া হাতখন দিয়া তুমিও আহি যোৱা ছাৰ গৈছোঁ বাই কোৱা ভালকে লাহে ভগৱান আহি পালোঁ দে জখলাটো টানি নেও ৰ আহা যোৱা সেইফালে যোৱা মাই টেংকি ঠিকে আছা নে আছো ঐ আমাৰ ভাইৰাছ কৈ এজনকৈ আহি আছে লাহে নামি দিয়া মাই তুমিও আহা নামি দিয়া দেউতা ভাইৰাছ ঠিকে আছা দুখ চুখটো পোৱা নাই ঐ লালমোহন সকলো বাহিৰ আহিল নে ছাৰ সকলো আহিল ঠিক আছে আৰু আপোনালোকে শুনক নিজৰ ল'ৰা ছোৱালীক ভালকৈ ৰাখিব বেছি ডাঙৰ অঘটন যে নঘটিল ছাৰ ঠিক আছে ছাৰ সহায় কৰাৰ বাবে ধন্যবাদ এতিয়া আমি যাওঁ দিয়া আৰু কেতিয়াবা এনে কৰিবানে নকৰোঁ ঘৰত নকোৱাকৈ আহিবানে নাহোঁ মাই মোৰ ভোক লাগছি যাওঁ ঘৰত যাওঁ